ভাৰতীয় সমাজ ব্যৱস্থা গঢ় দিয়াত শ্ৰীমদ ভাগৱত গীতাৰ ভূমিকাৰ বিষয়ে নতুনকৈ দোহৰাৰ প্ৰয়োজন নাই। কুৰুক্ষেত্ৰ ধৰ্মযুদ্ধত ভগৱান শ্ৰীকৃষ্ণৰ মুখেৰে নিঃসৃত এই অমৃতবাণী মূলতে সংস্কৃত ভাষাত কিতাপ আকাৰে প্ৰকাশিত হৈছিল। তাৰ অসমীয়া অনুবাদ বিভিন্ন সময়ত বিভিন্নজনে কৰিছে। আমি কি ক'ত কিয়ৰ মঞ্চৰ পৰা বিবেকানন্দ কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা শ্ৰী ৰঘুদেৱ গোস্বামীদেৱে অনুবাদ কৰা শ্ৰীমদ ভাগৱত গীতাৰ অসমীয়া ৰূপান্তৰ আমাৰ দৰ্শকসকলক পঢ়ি শুনাব খুজিছোঁ। এতিয়া আজি আৰম্ভ কৰিছোঁ প্ৰথম অধ্যায়। ওম নমো ভগৱতে বাসুদেৱায়। শ্ৰীমদ ভাগৱত গীতা প্ৰথম অধ্যায়। অৰ্জুন বিষাদ যুগ। ধৃতৰাষ্ট্ৰই সুধিলে, হে সঞ্জয়, ধৰ্মক্ষেত্ৰস্বৰূপ কুৰুক্ষেত্ৰত যুদ্ধৰ বাবে সমবেত হোৱা যুদ্ধাভিলাষী মোৰ পুত্ৰসকল আৰু পাণ্ডুৰ পুত্ৰসকলে কি কৰিছে কোৱা। সঞ্জয়ে ক'লে, পাণ্ডৱৰ সৈন্যবাহিনীক সমৰসজ্জাত সজোৱা দেখি দুৰ্যোধনে তেওঁৰ গুৰু দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ এইদৰে ক'লে, হে আচাৰ্য, আপোনাৰ বুদ্ধিমান শিষ্য দ্ৰুপদৰ পুত্ৰ ধৃষ্টদ্যুম্নই বেহুৰ আকাৰেৰে সজ্জিত কৰি ৰখা পাণ্ডুপুত্ৰসকলৰ এই বিশাল সৈন্যবাহিনী চাওক। এই সৈন্যৰ দলত ভীম আৰু অৰ্জুনৰ সমকক্ষ ধনুৰ্ধৰ মহাৰথী সাত্যকী, বিৰাট আৰু ৰাজা দ্ৰুপদ আদি বীৰসকল আছে। ধৃষ্টকেতু, চেকিতান, বলৱান কাশীৰাজ, পুৰুজিত, কুন্তীভোজ আৰু নৰশ্ৰেষ্ঠ সভ্যও এই সৈন্যদলত আছে। তাৰোপৰি এই বীৰসকল আছে যেনে পৰাক্ৰমী যুধামন্য, বলৱান উত্তমৌজা, সুভদ্ৰাৰ পুত্ৰ অভিমন্যু আৰু দ্ৰৌপদীৰ 5 পুত্ৰ আদি মহাৰথীসকল। হে ব্ৰাহ্মণ শ্ৰেষ্ঠ, আমাৰ পক্ষৰো যিসকলে বিশিষ্ট আছে তেওঁলোকক জানি লওক। আপোনাৰ জ্ঞাতাৰ্থে মোৰ সৈন্যদলৰ সেনাপতিসকলৰ নাম মই এইয়া কৈছোঁ। এওঁলোক হৈছে আপুনি, পিতামহ ভীষ্ম তথা কৰ্ণ আৰু ৰণজয়ী কৃপাচাৰ্য, অশ্বত্থামা, বিকৰ্ণ, সোমদত্তৰ পুত্ৰ ভূৰিশ্ৰৱা আৰু সিন্ধুৰাজ জয়দ্ৰথ। আৰু বহুতো বীৰ আছে যিসকলে মোৰ কাৰণে জীৱন ত্যাগ কৰিব পাৰে। এওঁলোক সকলোৱেই নানা অস্ত্ৰ ব্যৱহাৰত সুদক্ষ আৰু প্ৰত্যেকজনেই যুদ্ধত পাৰ্গত। পিতামহ ভীষ্মৰ দ্বাৰা ৰক্ষিত আমাৰ সৈন্যৰ সংখ্যা অগণন, কিন্তু ভীমৰ দ্বাৰা ৰক্ষিত পাণ্ডৱ পক্ষৰ সৈন্য সীমিত, গতিকে সহজে পৰাজেয়। সেইকাৰণে সৈন্যবেহুৰ সকলোবোৰ প্ৰৱেশদ্বাৰত আপোনালোক সকলোৱে নিজৰ নিজৰ ঠাইত থাকি ভীষ্মকেই ভালদৰে ৰক্ষা কৰক। দুৰ্যোধনৰ দ্ৰোণাচাৰ্যক কোৱা কথা শেষ হ'লত কৌৰৱসকলৰ ভিতৰত বয়োবৃদ্ধ প্ৰবল পৰাক্ৰমী পিতামহ ভীষ্মই দুৰ্যোধনৰ মনত আনন্দ উপজাই উচ্চ স্বৰে সিংহৰ দৰে গৰ্জন কৰি শংখ বজাব ধৰিলে। তাৰ পিছত শংখ, ভেৰী, পনৰ, আনক, গোমুখ আদি বাদ্যবোৰ হঠাতে বাজিব ধৰিলে আৰু সেই শব্দই ভয়ংকৰ ৰূপ ধাৰণ কৰিলে। তাৰ পিছত কৌৰৱসকলৰ সেই ৰণবাদ্য শুনি শ্ৰীকৃষ্ণ আৰু তৃতীয় পাণ্ডৱ অৰ্জুন দুয়ো শুভ্ৰ ঘূৰাই টনা ৰথত উঠি দিব্য শংখ বজাব ধৰিলে। ঋষিকেশ শ্ৰীকৃষ্ণই পাঞ্চজন্য নামৰ শংখ, অৰ্জুনে দেৱদত্ত নামৰ শংখ আৰু ভয়ানক কৰ্মকাৰী ভীমে পৌণ্ড্ৰ নামৰ মহাশংখ বজালে। কুন্তীপুত্ৰ ৰজা যুধিষ্ঠিৰে অনন্ত বিজয় নামৰ শংখ আৰু নকুল সহদেৱে ক্ৰমে সুঘোষ আৰু মণিপুষ্পক নামৰ শংখ বজাব ধৰিলে। হে পৃথিৱীৰ অধীশ্বৰ, শ্ৰেষ্ঠ ধনুৰ্ধৰ কাশীৰাজ, মহাৰথী শিখণ্ডী, ধৃষ্টদ্যুম্ন, বিৰাট, অপৰাজেয় সাত্যকী, ৰজা দ্ৰুপদ তথা দ্ৰৌপদীৰ 5 পুত্ৰ আৰু সুভদ্ৰাৰ পুত্ৰ মহাবীৰ অভিমন্যু, এই সকলোবোৰ যোদ্ধাই সকলো পিনৰ পৰা নিজৰ নিজৰ শংখবিলাক বেলেগে বেলেগে বজাব ধৰিলে। তেওঁলোকৰ সেই ভয়ানক শংখধ্বনিয়ে আকাশ আৰু পৃথিৱীত প্ৰতিধ্বনিৰ সৃষ্টি কৰি ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলৰ হৃদয়বিলাক যেন বিদীৰ্ণ কৰিলে। তাৰ পিছত হে মহাৰাজ, কপিধ্বজ অৰ্জুনে ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক যুদ্ধৰ কাৰণে প্ৰস্তুত হৈ ৰৈ থকা দেখি শৰ নিক্ষেপ কৰিবলৈ বা অস্ত্ৰ নিক্ষেপৰ সময় উপস্থিত হোৱাত
ধনু তুলি লৈ শ্ৰীকৃষ্ণক এই কথা ক'লে, হে অচ্যুত, দুয়ো সৈন্য দলৰ মাজত মোৰ ৰথ স্থাপন কৰা। ইতিমধ্যে মই সন্মুখত অৱস্থিত যুদ্ধকামী বীৰসকলক চাই লওঁ। মইনো এই যুদ্ধত কাৰ সৈতে যুদ্ধ কৰিব লাগিব? লগতে এই যুদ্ধত দুৰ্বুদ্ধি ধৃতৰাষ্ট্ৰৰ পুত্ৰ দুৰ্যোধনৰ প্ৰীতিৰ অৰ্থে যিসকল সমবেত হৈছে, সেই যুদ্ধকামী ব্যক্তিসকলকো এবাৰ মই চাই লওঁ। সঞ্জয়ে ক'লে, হে ধৃতৰাষ্ট্ৰ, নিদ্ৰাজয়ী অৰ্জুনে ইন্দ্ৰিয়সমূহৰ নিয়ন্তা শ্ৰীকৃষ্ণক এইদৰে কোৱাত তেওঁ দুয়ো দলৰ সেনাৰ মাজত ভীষ্ম, দ্ৰোণ আৰু অন্যান্য সকলো ৰজাৰ সন্মুখত উত্তম ৰথ স্থাপন কৰি এইদৰে ক'লে, হে অৰ্জুন, একে ঠাইত যুদ্ধৰ কাৰণে সমবেত হোৱা এই কৌৰৱসকলক চাই লোৱা। তেতিয়া অৰ্জুনে উভয় সেনাৰ মাজত থকা পিতৃস্থানীয় ব্যক্তিসকলক, পিতামহসকলক, আচাৰ্যসকলক আৰু মোমাই, ভাই, পুত্ৰ, নাতি, মিত্ৰ, শহুৰ আৰু আত্মীয় কুটুমসকলক দেখা পালে। সেইদৰে অৱস্থিত হোৱা সকলোবোৰ বন্ধুবৰ্গকে দেখি কুন্তীপুত্ৰ অৰ্জুনৰ মনত কৰুণাৰ ভাৱ জাগি উঠিল আৰু বিষাদ কৰি কৰি এইদৰে ক'বলৈ ধৰিলে। অৰ্জুনে ক'লে, হে কৃষ্ণ, ইয়াত সমবেত হোৱা যুদ্ধকামী আত্মীয়সকলক দেখি মোৰ শৰীৰৰ অংগ প্ৰত্যংগবোৰ অৱশ হৈ পৰিছে আৰু মুখ শুকাই গৈছে। মোৰ সৰ্বশৰীৰ কঁপিব ধৰিছে আৰু গাৰ নোমবোৰ শিয়ৰি উঠিছে। হাতৰ পৰা গাণ্ডীৱ ধনু সুলকি পৰিছে আৰু গাৰ ছালত পুৰণি উঠিছে। হে কেশৱ, মই আৰু থিৰেৰে থাকিব নোৱাৰা হৈছোঁ। মোৰ মনটো যেন ঘূৰিব ধৰিছে আৰু মই অমংগলসূচক লক্ষণবিলাক দেখিবলৈ পাইছোঁ। যুদ্ধত আত্মীয়সকলক হত্যা কৰি মই যে কিবা শুভফল লাভ কৰিব পাৰিম, এনে একো দেখা নাই। হে কৃষ্ণ, মই বিজয় লাভ কামনা নকৰোঁ, ৰাজ্য আৰু সুখো মই নিবিচাৰোঁ। হে গোবিন্দ, আমাৰ ৰাজ্যৰেই বা প্ৰয়োজন কি? ভোগ আৰু জীৱনৰেই বা প্ৰয়োজন কি? যিসকলৰ বাবে আমাৰ ৰাজ্য, ভোগ আৰু সুখ কামনা কৰা হৈছে, সেইসকলেই নিজৰ প্ৰাণ আৰু ধনৰ আশা বিসৰ্জন দি এই ৰণত উপস্থিত হৈছে। তাৰ ভিতৰত আছে গুৰুজন আৰু পিতৃতুল্য ব্যক্তিসকল, পুত্ৰসকল, পিতামহ, মোমাই, শহুৰ, নাতিপুতি, খুলশালী আৰু অন্যান্য আত্মীয় কুটুম্বসকল। হে মধুসূদন, মই তেওঁলোকৰ হাতত নিহত হ'লেও তেওঁলোকক কিন্তু মই বধ কৰিব নোখোজোঁ। পৃথিৱীৰ ৰাজত্বৰ কথা দূৰতে, আনকি তিনিও লোকৰ আধিপত্য লাভ কৰিলেও মই তেওঁলোকক বধ কৰিব নোখোজোঁ। হে জনাৰ্দন, ধৃতৰাষ্ট্ৰৰ বংশধৰসকলক বধ কৰি আমিনো কি আনন্দ লাভ কৰিম? এই আততায়ীসকলক বধ কৰিলে আমি পাপৰহে আশ্ৰয় লোৱা হ'ব, কাৰণ ইয়াৰ ভিতৰত গুৰু, আচাৰ্য আদিও আছে। গতিকে বন্ধু বান্ধৱৰ সৈতে এই ধৃতৰাষ্ট্ৰৰ বংশধৰসকলক আমি বধ কৰাটো উচিত নহ'ব। হে মাধৱ, আত্মীয় কুটুম্বসকলক হত্যা কৰি আমিনো কেনেকৈ সুখী হ'ম? লোভে চিত্ত কলুষিত কৰা বাবে যদিও এওঁলোকে বংশনাশৰ পৰা হোৱা দুখ আৰু মিত্ৰদ্ৰোহৰ পৰা হোৱা পাপ দেখা নাই, তথাপি হে জনাৰ্দন, আমি যিহেতু কুলনাশৰ পৰা হোৱা দুখৰ কথা বুজিব পাৰিছোঁ, গতিকে এই পাপৰ পৰা আঁতৰি থাকিবলৈ আমি বাৰু কিয় ইচ্ছা নকৰিম? কুলৰ নাশ হ'লে সনাতন কুলধৰ্মও নাশ হয়, আৰু এই ধৰ্ম নষ্ট হ'লে সমস্ত কুলকে পাপ বা অধৰ্মই আৱৰি ধৰে। হে কৃষ্ণ, অধৰ্মৰ প্ৰাদুৰ্ভাৱ হ'লে কুলত জন্মা নাৰীসকল দুষ্টা হয়। হে বৰ্ষ্ণেয়, এইদৰে নাৰীসকল দুষ্টা হ'লে বৰ্ণসংকৰৰ সৃষ্টি হয়। এই বৰ্ণসংকৰবিলাকৰ জন্ম কেৱল কুলৰ আৰু কুলনাশকসকলৰ নৰক গমনৰ বাবেহে হয়, কিয়নো এওঁলোকৰ পিতৃ পিতামহসকলো পিণ্ড আৰু তৰ্পণ গ্ৰহণৰ পৰা বঞ্চিত হৈ নৰকত পতিত হয়। এই বৰ্ণসংকৰ সৃষ্টি কৰা দোষৰ দ্বাৰাই কুলনাশকসকলৰ সনাতন কুলধৰ্ম আৰু জাতিধৰ্ম নষ্ট হয়। হে জনাৰ্দন, কুলধৰ্ম নাশ হোৱা মানুহবিলাক অনন্তকাল নৰকত বাস কৰিবলগীয়া হয় বুলি শুনিছোঁ। হায়, আমি সঁচাকৈয়ে মহাপাপ কৰিব ওলাইছোঁ।
যিহেতু ৰাজ্য আৰু সুখৰ লোভত বন্দী হৈ আত্মীয় স্বজনক বধ কৰিবলৈ এইদৰে উদ্যত হৈছোঁ। প্ৰতিকাৰ কৰিব নোৱাৰা আৰু নিৰস্ত্ৰ মুখ যদি অস্ত্ৰধাৰী ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলে যুদ্ধত বধ কৰে, সেইটোৱে মোৰ কাৰণে অধিক মংগলদায়ক হ'ব। সঞ্জয়ে ক'লে। এইদৰে কৈ অৰ্জুনে যুদ্ধক্ষেত্ৰৰ মাজতে ধনুষৰ একেলগে পেলাই দি শোকাকুল মনেৰে ৰথৰ ওপৰত বহি পৰিল। ভগৱান ব্যাসকৃত লক্ষ্য শ্লোকাত্মক শ্ৰীমহাভাৰতৰ ভীষ্ম পৰ্বৰ অন্তৰ্গত শ্ৰীমদ ভাগৱত গীতাৰূপ উপনিষদৰ ব্ৰহ্মবিদ্যা বিষয়ক যোগশাস্ত্ৰৰ শ্ৰীকৃষ্ণাৰ্জুন সংবাদৰ অৰ্জুন বিষাদ যোগ নামৰ প্ৰথম অধ্যায় ইয়াতে সমাপ্ত হ'ল।